বহাগী বিহু মেলা 7 এপ্ৰিলৰ পৰা 14 এপ্ৰিললৈকে চলি থাকিব। গুৱাহাটী কলেজ বাছ ষ্টেণ্ডৰ অপজিট, কণ্টেক্ট নম্বৰো দিয়া আছে। নমস্কাৰ দৰ্শকবৃন্দ, মই আহিছোঁ বহাগী মেলা চাবলৈ। এই মেলাত গামোচা কি ওলাই আছে মই আপোনাক দেখুৱাই আছোঁ। এয়া দেখিছে মহিলাৰ সাজপাৰ, আৰু গামোচাই দেখিছে ভৰি আছে। অসমৰ শিপিনীয়ে বোৱা গামোচা হয়, আৰু মহিলাৰ বিভিন্ন সাজপাৰ ইয়াত ভৰি আছে। এই সকলোবিলাক আপোনালোকক ভিডিঅ'টোত দেখুৱাম। ইয়াত দেখিছে অসমৰ বিভিন্ন জনগোষ্ঠীৰ সাজপাৰ ইয়াত ওলাইছে। ৰং বিৰঙৰ বিভিন্ন সাজ পোছাক ইয়াত দেখিবলৈ পালোঁ, আৰু লগতে এয়া মুগাৰ পুৰুষসকলৰ বাবে চাৰ্ট দেখি ভাল লাগিল। খুব ধুনীয়া লাগে, চাৰ্টসমূহ পিন্ধিব পাৰিব। ইয়াৰ উপৰিও দেখিবলৈ পালোঁ অলংকাৰ, গহনা, ইয়াৰো বিপণী আছে। আৰু এয়া দেখিছে পিঠা পনা, বিহুত পিঠাও খাব লাগিব, চিৰা, আৰু লগতে এয়া গোলাঘাটৰ পৰা আহিছে গুড়ৰ পেকেট। পিঠা পনাৰ বিপণীও ইয়াত আছে। এয়া দেখুৱাইছোঁ গোটেই পৰিৱেশটো, বিপণীসমূহ মই আপোনালোকক দেখুৱাইছোঁ। আহি ইয়াত খুবেই ভাল লাগিল, আপোনালোকো আহিব। ইয়াৰ উপৰিও আন বস্তুৰো, খেলা ধূলা বস্তুৰ বিপণী বহিছে। এই মেলা 14 এপ্ৰিললৈকে চলি থাকিব, আৰু গুৱাহাটী কলেজ বাছ ষ্টপেজৰ অপজিটত এই মেলা চলি আছে। আপোনালোকো আহিব। সুন্দৰ সুন্দৰ গহনা দেখিছে, ইমান ভাল লাগিছে কাপোৰ, সঁচাই ইয়াত আহি ভাল লাগিল। আপোনালোকো আহিব অনুষ্ঠানলৈ। এইবাৰ সাজ পোছাক, ইয়াৰ উপৰিও ইয়াত দেখিবলৈ পালোঁ কেক, ঘৰতে বনোৱা কেক হয় এইবিলাক, চকলেট কেক এইবিলাক ওলাইছে। চাহপাত, এয়া আচাৰ, ঘৰতে বনোৱা হয় এইবিলাক আচাৰ, বিভিন্ন জুতিৰ আচাৰ, হালধি আপোনালোকে পাই যাব। বসুন্ধৰা আত্মসহায়ক গোটে এইবিলাক উলিয়াইছে, তেওঁলোকৰ বিপণীত দেখিবলৈ পালোঁ। আৰু ইয়াৰ পৰা আছে ধূপৰ বিপণীও আছে। ধূপ আমি সকলোৱে ঘৰত জ্বলাওঁ, কম মূল্যতে ইয়াত পাই যাব। বিভিন্ন কোৱালিটিৰ ধূপ আছে, এইবিলাক দিছে ধূপ, আৰু এয়া মহ খেদৰ কাৰণেও ধূপ আছে। আৰু এয়া ৰাস্তাৰ পৰা দৃশ্য দেখুৱাইছোঁ। লাহে লাহে দৰ্শকৰ ভিৰ বাঢ়িছে, আপোনালোকো আহিব। ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।